নমস্কাৰ সকলোকে মই এতিয়া আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত বহুত বছৰৰ মূৰত আহিছোঁ মোৰ ফ্ৰেণ্ড মনিষাহঁতৰ ঘৰত আছোঁ ইউনিভাৰ্চিটিৰ লগৰ বেতো জানেই আমি দুজনী একেলগেই থাকোঁ আৰু ভাইটিৰ লগত মই ফুৰিবলৈ যাম মনিষাহঁতে ফ্লেটটো চেঞ্জ কৰিলে ভাইটি গৈ তাত ৰৈ আছে মানে সি নতুন ফ্লেটটো চিনি নাপায় যিয়ে হওক যাওঁচোন আৰু ভাইটি আজি মোক ফাৰ্ষ্ট টাইম ফুৰাবলৈ নিব মানে সৰুতেতো আমি একেলগে যাওঁ বা মই নিওঁ কিন্তু এবাৰ ভাইটিয়ে ফুৰাবলৈ নিব তো সেইটো কাৰণে মই বেছি এক্সাইটেড হৈ আছোঁ কাৰণ ডাঙৰ হৈছে ল'ৰা ক'তবা ফুৰাব নিয়ে আৰু ৰাইজ এয়াই হৈছে মোৰ ভাইটি দেৱাশিষ ওৰফে দিল সি মনিষাহঁতৰ পুৰণা ফ্লেটৰ সন্মুখত ৰৈ আছে দুটা হেলমেট লৈ আনিছে যিহেতু দুইজনে হেলমেট পিন্ধাটো অতিকৈ জৰুৰী বাৰু আমি দুইজন আগুৱাই গ'লোঁ যিসকলে মোক আগৰ পৰা জানে তেওঁলোকেতো গম পায় যে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ আৰু এয়া হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মডেল স্কুল এই ঠাইখিনিৰ স্মৃতি সঁচাকৈ খুবেই মধুৰ কিয়নো এই দিওহাট হোৱাৰ আগতে এই ছেকেণ্ড গেটত এখন বজাৰ বহিছিলে অৱশ্যে আমি এবছৰ এইখন বজাৰ আৰু এবছৰ দিওহাট পাইছিলোঁ গতিকে আমি দুইটাৰে মজা লাভ কৰিছিলোঁ কিন্তু যিসকল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পুৰণা ষ্টুডেণ্টে মোৰ ব্লগটো এই মুহূৰ্তত চাই আছে নিশ্চয়কৈ তেওঁলোক স্মৃতিকাতৰ হৈ পৰিছে নিজে পঢ়ি অহা বিশ্ববিদ্যালয়খন বাহিৰৰ পৰাই চালোঁ ভিতৰত সোমাবলৈ যিহেতু হাতত সময় নাছিলে আৰু এইখন ফুটব্ৰিজখন দেখিছেনে আমি পঢ়ি থকা অৱস্থাত এই ফুটব্ৰিজখন নাছিলে তেতিয়া যে ৰাস্তা পাৰ হোৱাটো বাপৰে কেনেকুৱা টান কাম আছিলে ইমান স্পীডত গাড়ীবোৰ আহিছিলে বাৰু যি হওক এয়া জ্যোতি বাটচ'ৰা পাবৰে হৈছে আৰু জ্যোতি বাটচ'ৰাৰ স্মৃতি অতিকৈ মধুৰ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰো সদস্য আছিলোঁ গতিকে এইখিনি ঠাইতে কিমান প্ৰতিবাদ কৰিলোঁ কিমান ধৰ্ণা দিলোঁ আৰু এই যে দেখিছে জিৰণি চৰাটো এয়া আমাৰ বৰ্ষৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই দাবী কৰিছিলে তাৰ পাছতে এয়া হৈছিলে বাৰু যি হওক আমি দুইটা আগুৱাই গ'লোঁ খুব ধুনীয়া আছিলে সেইদিনাখন বতৰটো আকাশত মেঘ আছিলে কিন্তু তথাপিও বতৰটো কিন্তু খুব ভাল আছিলে আৰু এই ঠাইখিনি পুৰণা স্মৃতি ৰোমন্থন কৰি ভাইটি আৰু মই দুইটা আগুৱালোঁ যিহেতু ডিব্ৰুগড়ত অতি বেছি চাহৰ উৎপাদন হয় গতিকে চাহ বাগানটো থাকিবই চাহ বাগানৰ মাজে মাজে ভাইটি আৰু মই দুইটা আগুৱাই গ'লোঁ আপোনালোকক কোৱা হোৱাই নাই নহয় আমি ক'লৈ যাওঁ আমি একচুৱেলি আজি যাওঁ বগীবিললৈ ইউনিভাৰ্চিটিত পঢ়ি থকা সময়ছোৱাত মোৰ কিন্তু বগীবিল যোৱাই নহ'ল মানে আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া বগীবিলখন হোৱাই নাছিলে মাত্ৰ দলংখন বনাই আছিলে আৰু তেতিয়ালৈকে আধা বনোৱা হৈছিলে এই চাৰ্কেলটো দেখিছে এই চাৰ্কেলটোৰ পৰা আমি আগুৱাই যাব লাগিব ইফালে যোৱা ৰাস্তাটো খনিকৰ পাৰ্কত গৈ লগ হয় নতুনকৈ বনাইছে খুব ধুনীয়া কৰি দিলে ঠাইটুকুৰা আগতে অৱশ্যে ইমান বেছি ধুনীয়া নাছিলে নতুনকৈ কনষ্ট্ৰাকশ্যন কৰিছে এইখিনি বস্তু খুব ধুনীয়া হৈছে আমি আগুৱাই গ'লোঁ আৰু এই তিনিআলিটোৰ পৰা আমি সোঁহাতে যাব লাগিব ডিব্ৰুগড় দিশৰ পৰা আহিলে আৰু এইখিনিতে গাড়ীসমূহ দেখিছে লখিমপুৰ ধেমাজি যোৱা বাছসমূহ এইখিনি ঠাইতে ৰাখি থয় আৰু এয়া হৈছে মামা ধাবা বাৰু ভাইটি আৰু মই দুইজন আগুৱাই গ'লোঁ আৰু এইখিনি ঠাইৰ পৰা বগীবিলৰ দূৰত্ব হৈছে 11 কিলোমিটাৰ ৰাস্তা কিন্তু খুব ভাল গতিকে আপোনালোক যাব পাৰে অৱশ্যে ৰাস্তা যিহেতু টোলগেট থাকিবই এজ ইউজুৱেল আৰু এখন টোলগেটৰ কাম সেইখিনি সময়ত হৈ আছিলে তেতিয়ালৈকে পইচা লোৱা আৰম্ভ কৰা নাছিলে কিন্তু অতি শীঘ্ৰে আৰম্ভ হ'ব বুলি তেতিয়া খুব চৰ্চা চলিছিলে আৰু খুব নিউজো হৈছিলে মই সংবাদ মাধ্যমৰ লগত যিহেতু জড়িত ময়ো ইয়াৰ বাতৰি কৰিছিলোঁ আৰু এইখিনি অঞ্চলত ধান খেতি কৰা হয় গতিকে এখন বিস্তীৰ্ণ সেউজীয়া পথাৰৰ মাজে মাজে ভাইটি আৰু মই দুইটা আগুৱালোঁ অৱশ্যে কিন্তু এইটো ভিডিঅ' 2023 চনৰ জুলাই মাহৰে দেই এতিয়াৰ নহয় তথাপি ৰক্ষাবন্ধন বুলি ভাবিলোঁ ভাইটিৰ লগত কটোৱা এটা দিনৰ স্মৃতি আপোনালোকৰ বাবে মই আগবঢ়াওঁ চ' এয়া ৰেলৱে ব্ৰিজৰ তলত অৰণ্য মানৱ যাদৱ পায়েঙৰ এখন গ্ৰাফিটি নীলিম মহন্তই আঁকিছে চাগে ভেজালে আঁকিছে এখন খুব সুন্দৰকৈ আচলতে দেৱাল অংকনৰ নতুন এটা যি ধাৰা আৰম্ভ হৈছে সঁচাকৈ খুব ভাল দেই আশা কৰিছোঁ এদিন এই ৱালবোৰতো কোনোবাই সুন্দৰ গ্ৰাফিটি আঁকিব কৰ্মৰ তাগিদাতে হওক বা ফুৰি ভাল পাওঁ বাবেই হওক আজিলৈকে বিভিন্ন ঠাই ফুৰিলোঁ কেৱল অসমতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈও গ'লোঁ কিন্তু মোক যদি আপোনালোকে সোধে সৰু পথাৰৰ পিছত মই কোনখন ঠাই আটাইতকৈ বেছি ভাল পাওঁ সেয়া একেমুখে ডিব্ৰুগড় ঠাইখন খুবেই বেছি ধুনীয়া মোৰ খুব আপোন আৰু ফাইনেলি আমি পাই গ'লোঁ বগীবিল দলংখন আৰু বগীবিলৰ তলতো অৱশ্যে বিভিন্ন চিত্ৰকৰে ছবি আঁকিছে ভাইটি আৰু মই অলপমান আগুৱাই গ'লোঁ কাঞ্চনজংঘাৰ ফালে যাতে আমি ধুনীয়া ভিউ পাওঁ আৰু তাৰ সমান্তৰালভাৱে কেইটামান ফটো কেইটামান ভিডিঅ' আমাৰ বনোৱা হয় যিহেতু আজিকালি ছোৱালী ৰিল মেইন হয়েই আমি দুটা বাইক আহি পাই গ'লোঁ বগীবিল এইখন হৈছে বগীবিল ইউনিভাৰ্চিটিত থাকোঁতে মই বগীবিললৈ কেতিয়াও নাহিলোৱে অহাই নহ'লে আজি মই প্ৰথমবাৰ আহিছোঁ আৰু
যিহেতু মই হোষ্টেলত আছিলোঁ তো তাৰে লখিমপুৰ ধেমাজিৰ বাহঁত থাকে তেওঁলোকে কয় আৰু যে বগীবিলৰ কথা ঘাটত ৰৈ থকাৰ কথা কেতিয়াবা পানী বঢ়াৰ কথা আৰু বুজি পাওঁ যে উত্তৰ পাৰৰ ৰাইজৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ আছিলে এই দলংখন অৱশেষত কেইবছৰমান পূৰ্বে দলংখন হ'ল ৰাইজৰ অভাৱ অভিযোগ যিখিনি আছে দীৰ্ঘদিনীয়া সেইখিনি শেষ হ'ল আৰু ভিউটো বহুত ধুনীয়া আজি বতৰটো ডাৱৰীয়া আকাশত চাওকচোন চপৰে মেঘ আছে বতৰটো ডাৱৰীয়া গতিকে যিটো মানে ছানছেট বগীবিলৰ যিটো ছানছেট বুলি কয় মানুহে সেইটো কিন্তু নাপালোঁ আজি তথাপিও পৰিৱেশটো খুব ভাল লাগিছে আগতেতো পঢ়ি থাকোঁতে DTP ডাইৰেক্ট যাওঁ এবাৰো চাগে যদি সময় মিলে তেতিয়া যাম কিন্তু সাংঘাতিক ভাল লাগিছে মানে পৰিৱেশটো খুব ধুনীয়া খালি কিছুমান লেতেৰা কৰি ৰাখিছে মদৰ সুৰাৰ বটল গ্লাছ পৰি আছে গতিকে সেইখিনি ভাল লগা নাই তাক বাদ দি কিন্তু ইয়াৰ পৰিৱেশটো সাংঘাতিক শান্ত আৰু গাড়ী মটৰৰ ইমান ভিৰ ভাৰ নাই একদম শান্ত সমাহিত এটা পৰিৱেশ আৰু খুব ভাল লাগিছে মোৰ ইয়ালৈ আহি প্ৰথমবাৰ আহিছোঁ কিন্তু একদম মন প্ৰাণ ভৰি গৈছে আৰু বহুতেই জানে মই এজনী সাংঘাতিক ফুল পাগল ছোৱালী দেৱাশিষ কেনেকুৱা লাগিছে আজি মোক ফুৰাবলৈ আনি মোৰ ব্লগত তুমি আজি আহিছা তোমাৰ কেনেকুৱা লাগিছে তুমি বাহিৰৰ ইমান ডাঙৰ ইউটিউব চেনেলত ওলাব চান্স পাইছা এটা স্কপ দিছোঁ মই তোমাক বাকী ঘৰত ভাল কিছু সময় ইয়াতে কটাই এইবাৰ আমি দুয়োটাই ভাবিলোঁ এইবাৰ দলঙৰ ওপৰলৈ যোৱা যাওক ৰ'ব এইখিনিতে আপোনালোকক কেইটামান মই টিপছ দি লওঁ আপোনালোকে যদি বগীবিল দলঙলৈ যাম বুলি ভাবিছে অথবা দলং পাৰ হৈ ধেমাজি লখিমপুৰ ছাইডে যাম বুলি ভাবিছে তেন্তে কিন্তু সাৱধান দেই তাতে পূৰা নাকা তালাচী হয় আপোনালোকে গাড়ীৰ সকলো যাৱতীয় কাগজ পত্ৰ লগত লৈ আহিব তাৰ লগতে ড্ৰাইভিং লাইচেন্স একেবাৰে নাপাহৰিব আৰু লগত যদি আপোনাৰ কোনোবা আৰোহী থাকে বাইকত তেন্তে দুইজনে হেলমেট পৰিধান কৰিব আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভা মই চকুৰে যিসমূহ দৃশ্য কেপচাৰ কৰিলোঁ সেয়া জানো মোবাইল কেমেৰাই পাৰিব কেতিয়াও নোৱাৰে বাৰু যিয়ে হওক বগীবিল হৈছে তৃতীয়খন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত বনোৱা যাৰ ওপৰেৰে মই যাত্ৰা কৰিছোঁ ইয়াৰ পূৰ্বে মই সৰুতে কলীয়া ভোমোৰা সেতুৰে পাৰ হৈছিলোঁ আৰু তাৰ পাছত শৰাইঘাট দলং পাৰ হৈছোঁ কেইবাবাৰো কিন্তু বগীবিল এয়ে প্ৰথম ৰ'ব আজিকালি আকৌ দলঙৰ ওপৰত ৰাইজে গাড়ী ৰখাই ফটো উঠে ন এয়া দেখিছে বহু লোকে এনেদৰে ফটো উঠিছে গতিকে ময়ো ভাবিলোঁ দুই এখনমান ফটো উঠা যাওক যিহেতু ইয়াতে ৰৈ ফটো উঠে ময়ো ভাবিলোঁ উঠি লওঁ দুখনমান ধুনীয়া ফটোগ্ৰাফাৰ কিমান উঠে নাজানো গতিকে ইয়াতে ৰ'লোঁ অলপ সময় পৰিৱেশটো উপভোগ কৰিলোঁ কিমান ধুনীয়া চাওকচোন আৰু এতিয়া আমি ফটো চটো উঠি তুলি দিলে বাৰু দুখনমান জোৰ জবৰদস্তি এতিয়া আমি চাগে ডিব্ৰুগড় টাউনলৈ যাম সিপাৰৰ পৰা উভতি আহি ডিব্ৰুগড় টাউনলৈ যাম কাৰণ যিসকলে ডিব্ৰুগড় টাউনখন জানে তেওঁলোকে কেটলা মাৰ্কেটৰ কথাটোতো জানেই চাগে ডিব্ৰুগড় কেটলা মাৰ্কেটত যিবিলাক ছোৱালীৰ মানে কছমেটিক্সৰ বস্তু হওক বা জুৱেলাৰী হওক বহুত সস্তাত পায় আৰু ইয়েৰিংছটো ক'বই নালাগে যিবোৰ আমি গুৱাহাটীত বহুত দাম দি কিনো সেইবোৰ আচলতে বহুত কমত পায় আৰু ইয়াৰ সৰোজিনী মাৰ্কেটৰ নিচিনা দেলহিৰ গতিকে কেটলা যাবই লাগিব নহ'লে ডিব্ৰুগড় ভ্ৰমণ অসম্পূৰ্ণ বুলি ক'ব পাৰি আচলতে বগীবিললৈ প্ৰায়ভাগ লোকেই আহিছে মইহে প্ৰথমবাৰ আহিছোঁ কিন্তু পৰিৱেশটো ইমান বেছি ধুনীয়া আৰু তাতকৈ ভাল লগা কথাটো হৈছে এই মানুহজন ভাইটি মোৰ সি আজি মোক ফুৰাবলৈ আনিছে আগতেতো মইহে নিওঁ ডাঙৰজনীয়ে নিওঁ এতিয়া ভাইটি ডাঙৰ হৈছে কথাটোৱে মানে মোক আৱেগিক কৰি তুলিছে জানেনে প্ৰথমবাৰৰ কাৰণে সি মোক এনেকৈ ফুৰাবলৈ আনিছে সি বাইক লোৱাৰ পিছত আচলতে মোৰ ডিব্ৰুগড় অহা হোৱাই নাছিলে ল'ৰা ডাঙৰ হৈছে একদম আৱেগিক মোমেণ্ট মোৰ কাৰণে এইটো সৰুতে মই নিছিলোঁ এতিয়া সি মোক ফুৰাব আনিছে আৰু ফটোও তুলি দিছে ভাই মই আশা কৰা নাছিলোঁ যে মোক ফটো তুলি দিব ৰীল বনাবলৈ কেমেৰা ধৰি দিব ল'ৰাই কিন্তু কৰি দিছে দেই বায়েকক সেইটো কিন্তু ক'ব লাগিব সেই চুপচাপ বহি আছে মোক কৈছে তই যিমান ফটো তোল সেয়াই আৰু এতিয়া যাওঁ বতৰটো অকণমান ঠিক কৰিছে যাওঁ ইপাৰ গৈ আহোঁ এতিয়া আমি গৈ আছোঁ আৰু এইবাৰ আমি আগুৱাই গ'লোঁ জগন্নাথ মন্দিৰৰ দিশে আচলতে ডিব্ৰুগড়ত কটোৱা স্মৃতিসমূহ অতিকৈ মধুৰ আপোনালোকে চাগে ভাবিছে ৰিম্পিয়ে ইমান দীঘল আজি ভ্লগ দিছে কিন্তু নিদিম কিয়
সেই আপোন ঠাইখন, সেই আপোন আপোন গুণটো পুনৰবাৰ আওৰাই ইমান যে ভাল লাগিছিল নহয়। আৰু এয়া হৈছে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰটো, য'ত আমি ইউনিভাৰ্চিটিত পঢ়ি থকা সময়ছোৱাত গৈছিলোঁ। তাৰ লগতে তাৰ সন্মুখত থকা খনিকৰ পাৰ্কখনলৈও গৈছিলোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত যিসকল ষ্টুডেণ্টে চাই আছে, প্ৰাক্তন ষ্টুডেণ্টে, তেওঁলোকে নিশ্চয় পুৰণা দিনসমূহ মনত পেলাইছে। আৰু আমি ভাবিছিলোঁ সেইদিনাখন খোলা থাকিব বা নাই, অম্বুবাচী মেলা তেতিয়া চলি আছিলে, বাট খোলা আছিলে। আমাৰ সোমোৱা নহ'ল। ভাইটিয়ে ক'লে বকুলৰ ফালে বোলে এখন ধুনীয়া নতুন ফ্লাইঅভাৰ বনাইছে, আমিও কম বস্তু নেকি, এইবাৰ ফ্লাইঅভাৰ চাবলৈ গ'লোঁ। এই ফ্লাইঅভাৰখন আমি পঢ়ি থকা সময়ছোৱাত নাছিলে। ভাইটিয়েতো কৈছে যে নতুনকৈ বনাইছে। এইবাৰ আমি বকুলৰ দিশে গৈ টাউনলৈ যাম, মানে ডিব্ৰুগড় টাউনলৈ যাম। আৰু এয়া হৈছে ডিব্ৰুগড় টাউনত আমি লাহেকৈ সোমাবলৈ লৈছোঁৱে। আৰু আপোনালোকক আৰু এটা কথা ক'বলৈ আছে। মই ডিব্ৰুগড়লৈ প্ৰথম কেতিয়া গৈছিলোঁ জানে? ডিব্ৰুগড় হনুমান বক্স সৰোজ মল্ল কানৈ কলেজত 2016 চনত ইউথ ফেষ্টিভেল হৈছিলে। এই যে ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেল হয়, আৰু তালৈ মই আহিছিলোঁ সৰুপথাৰ কলেজৰ পৰা। আৰু কলেজক প্ৰতিনিধিত্ব কৰি মই ফ'ক ডান্সত 3rd প্ৰাইজো পাইছিলোঁ। সেই দিনসমূহো মনত পৰিছে। এই ঠাইখিনিত তেতিয়া পিটপিটাই ফুৰিছিলোঁ। ভবা নাছিলোঁ যে এটা বছৰৰ পিছত মই এই ডিব্ৰুগড়লৈ আকৌ পঢ়িবলৈ আহিম, উচ্চ শিক্ষা ল'বলৈ আহিম। আৰু এইখিনি ঠাইতেই মই মোৰ জীৱনৰ বাকী 2টা বছৰ পাৰ কৰিম। এই ঠাইখিনি মই কেমেৰাত বন্দী কৰি ৰাখিলোঁ, পুৰণা দিনসমূহৰ স্মৃতি ৰোমন্থন কৰিলোঁ। বোকাটো পাৰ হৈ লওঁ। ডিব্ৰুগড়ত আহি মই লগ পালোঁ ৰুমমেট ববি, জ্যোতিষ দা আৰু ভাইটি আগত গৈ আছে। আমি এতিয়া গৈ আছোঁ থানা চাৰিআলিত পাণ খাবলৈ। এয়া হৈছে জ্যোতিষ দা, আমি আগতে একেলগে কাম কৰিছিলোঁ। এতিয়া ডিব্ৰুগড় আহি তেওঁক লগ পালোঁ। এফালে আমি যাম ভুটীয়া মাৰ্কেটৰ ওচৰত পাণ খাবলৈ। ববি, এতিয়া আমি ক'ত গৈ আছোঁ? আমি কেটলা গৈ আছোঁ এতিয়া। ডিব্ৰুগড় আহি যদি কেটলা নাযাওঁ আগবঢ়ো আৰু এয়ে হৈছে ডিব্ৰুগড়ৰ বিখ্যাত কেটলা মাৰ্কেট, আমাৰ নিচিনা ছোৱালীবিলাকৰ ফেভৰেট মাৰ্কেট। কিয়নো এই কেটলা মাৰ্কেটত সকলো বস্তু কম দামত পায়। সেয়া লাগিলে কাণফুলি হওক, জুমকা হওক, চুলিত মৰা ক্লিপ হওক, বেগ হওক, এভৰিথিং। আৰু ডিব্ৰুগড়লৈ আহি যদি কেটলা মাৰ্কেট নাযাওঁ তেন্তে গোটেই জাৰ্ণিটোৱে ইনকমপ্লিট। আৰু এটা দিন খুব ধুনীয়াকৈ ভাইটিৰ লগত পাৰ কৰি পুনৰ ঘৰলৈ উভতিলোঁ। থেংক ইউ।